নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট নিউজ। IPL 2022 ৰিয়ান পৰাগৰ বাবে ৰান কৰাতকৈ বিশেষকৈ বিতৰ্কৰ কথাহে জনা যাব। এই বছৰটো ৰিয়ান পৰাগৰ বাবে বেছি ভাল যোৱা নাই, কাৰণ এটা খেলাতহে মাত্ৰ 50 কৰিছিলে আৰু বহুত তলত বেটিং কৰিবলৈ দিছিলে। অৱশ্যে ৰিয়ান পৰাগে IPL 2022ত ফিল্ডিং ভাল কৰিছে। ফিল্ডিঙৰ প্ৰশংসাত আহিছে। ভাৰতৰ 1 নম্বৰ প্লেয়াৰ হৈছে যোনে ইমান কেইটা কেচ ধৰিছে, অসমৰ প্লেয়াৰ ৰিয়ান পৰাগ। IPL শেষ হৈছে আৰু ৰিয়ান পৰাগে উভতি যোৱাৰ সময়ত ৰাজস্থান ৰয়েলছৰ কুমাৰ সাংগাকাৰে প্ৰশংসা কৰে। কুমাৰ সাংগাকাৰে যোৱা বছৰো প্ৰশংসা কৰিছিলে আৰু এইবাৰো প্ৰশংসা কৰিছে। আৰু ৰিয়ান পৰাগে কৈছে যে কুমাৰ সাংগাকাৰে কয় যে ৰিয়ান পৰাগৰ বহুতো অভিজ্ঞতা আছে যিটো ফুটি উঠা নাই। তেওঁক বহুত তলত বেটিং দিয়া হ'ল আৰু অহা বছৰ আগত বেটিং দিয়াৰ চেষ্টা কৰিম আৰু 4-5 নম্বৰত তেওঁক বেটিং কৰাৰ সিদ্ধান্ত ল'ম। গুৰুত্বপূৰ্ণ পজিশ্যনত বেটিং কৰাবলৈ আমি চেষ্টা কৰিব লাগিব। নিশ্চিতভাৱে বহুতো নথি মহনতিৰ কাৰণে বেটিং কৰিব পৰা নাই। আপোনালোকেতো জানে যিবিলাক ডাঙৰ ডাঙৰ প্লেয়াৰ হয় সেইবিলাকৰ ওপৰত য়ংষ্টাৰক সুযোগ দিয়াটো অৱস্থাৰ সৃষ্টি হয়। গতিকে ৰিয়ান পৰাগক সুযোগ দিবা নোৱাৰিলে এই বছৰ। আমি আশা কৰিছোঁ যে অহা বছৰ যাতে ৰিয়ান পৰাগে ওপৰত বেটিং কৰিবলৈ পাব। সাংগাকাৰৰ মন্তব্য এইখিনি আছিলে। অসমৰ প্লেয়াৰ ইথানো ওলাবলৈ সুযোগ আছে, যেনে ধৰক ৰঞ্জিত ট্ৰফী আৰু ঘৰুৱা মেচবিলাকত ভাল কৰিলে আৰু ধৰক বিজয় হাজাৰী ট্ৰফী, মুস্তাক আলী ট্ৰফী উচ্চ মানৰ ৰান কৰিব পাৰে, বেছি ষ্ট্ৰাইকেৰে উচ্চ মানৰ প্ৰদৰ্শন, তেনেহ'লেও সুযোগ আছে অসমৰ প্লেয়াৰৰ। আশা কৰিম যে ৰিয়ান পৰাগৰ দৰে আৰু বহুতো প্লেয়াৰে IPLত খেলক, ইণ্ডিয়াৰ টিমত চিট পাবলৈ সক্ষম হওক। তো এইটোৱে আশা ৰাখিছোঁ। ভিডিঅ' যদি অলপো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ক্ৰিকেটৰ ভিডিঅ' পাই থাকিবলৈ। আৰু ইণ্ডিয়া ভাৰ্চেছ চাউথ আফ্ৰিকা মেচখনৰ প্লেইং 11 দিয়া আছে, আপোনালোকে চাব পাৰিব। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে।